স্কিপ নকৰি চাই যাওক মেকআপৰ আগত তাৰপিছত মোৰ পিছত মামাৰ দেখাই আছো ছোৱালী কৃষ্ণ হৈছে দিয়া মুছনটো এই আমাৰ কৃষ্ণ এতিয়া বিনা মেকআপত এতিয়া যাব আৰু ওলাবলে কৃষ্ণৰ ফিলিং কেনেকুৱা অকমান ক'ব বহুত ভয় লাগিছে মোৰ বিনা মুখস্থ হোৱা নাই আৰু কৃষ্ণ নামঘৰত খেয়া কাঢ়ি লৈছে ভালদৰে নাচিবা সিহঁতে এতিয়াই যাব কৃষ্ণক মেকআপ চেকআপ কৰি দিব ন সেইকাৰণে এতিয়া যাব আমি অলপ পিছতকে যাম তাই যাব এতিয়া যাব ওলাইছে আমি ৰাখৰ গোটেইখিনি আজি দেখাম তো ভিডিঅ'টো চাই যাওক আপোনাক লাষ্টলৈকে চাওঁ ন কি কৰি মামী ওলাই আছে মামী যাব খেয়া কাঢ়ি লৈছে মামী যা জলদি এফালে মামী যাব এতিয়া প্ৰিয়ংকা আমাৰ হিৰো কিয় এই খোপা অলপ কিবা হৈ আছে এই ভালকে এই খোপা চুলি খোপা আউলি জাউলি হৈছে আৰু যাবলৈ যা এই দুটা বান্দৰ দুটা চাই আছে মামীয়ে যোৱা কি চাই আছো তো তাই বল ভাত খাব লাগে বল আমিও যাব লাগে ন সোনকালে সোনকালে যাবলৈ শুনো মই ৰেডি হ'ম না শুনো ৰেডি হ'ম শুনো কি পিন্ধিবা লেহেংগা লেহেংগা আৰু শুনোৱে নাচিব কেনেকৈ নাচিব দেখাই দিয়া অলপ ৰেডি হৈ উঠি দেখাই আছো সৈন্য সামন্ত আহি গৈছে এয়া নমস্কাৰ প্ৰিয়ংকা ওলাই আছে প্ৰিয়ংকাৰ হোৱাই নাই অলপ মোকো চাওক ন ময়ো ওলাই ৰেডি আইতা এয়া আমি এতিয়া ৰাসৰ মঞ্চত আহি পালো কৃষ্ণ এয়া মেকআপ ৰুমত প্ৰৱেশ কৰিছোঁ সকলোকে চাবৰ কাৰণে এপাক চাই যাওঁ এয়া হৈছে সৰু কৃষ্ণ চাই এয়া ফাৰ্ষ্ট টাইমতে কৃষ্ণ ওলাইছে আৰু কৃষ্ণ প্ৰৱেশ হৈছে কৃষ্ণৰ ফাৰ্ষ্ট টাইম এতিয়া কৃষ্ণই নৃত্য কৰিব গতিকে ভিডিঅ'টো চাই যাওক এইকেইজনী টিকলি টিকলি মাইনা পুৰা নাচিবলৈ ৰেডি হৈ আছে লগত আমাৰ শুনো
এতিয়া গোপীবোৰৰ প্ৰৱেশ হৈছে। আমাৰ গোপীবোৰ হৈছে আমাৰ গাঁৱৰে বোৱাৰী ছোৱালী আৰু সৰু সৰু ছোৱালীবোৰে নাচে একেলগ হৈ। যদি হাম আৰু স্নেহে আৱলি তবে হাম আকৌ দেখুনি এৰে গৃহস্থলৈ মানে ভিডিঅ'টো বহুত কৰিছোঁ কিন্তু বহুত দীঘল হৈ যায়, সেইকাৰণে অলপ ৰখি কৰিছোঁ আৰু গোটেইটো দেখুওৱা সম্ভৱ নহয়। তো যিখিনি দেখাব পাৰিছোঁ সেইখিনি দেখাইছোঁ, গতিকে চাই যাওক আপোনালোকে। ভাও ধৰি এনেকৈ নাচিছে গোপীসকলৰ লগত, সকলোৱে দেখি তাকে হাঁহিছে আৰু ফূৰ্তিৰ কাৰণে এইটো কৰে আৰু সৰুৰ পৰাই দেখি আহিছে এনেকৈ কোনোবা নহয় কোনোবা এনেকৈ ভাও লৈ এনেকৈ গোপীসকলৰ লগত নাচেই। আৰু দুজন বেলেগ ধৰণৰ গোপী ওলাইছে, চাওক এয়া সকলো ফূৰ্তি
কাৰণে কৰে আৰু এনেকৈ নাচে গোপীসকলৰ লগত। অসুৰৰ প্ৰৱেশ হ'ব এতিয়া, সেইকাৰণে গোপীসকলে পূৰা চিঞৰ বাখৰ লগাইছে। তো চাওক অসুৰক। ফাৰ্ষ্ট টাইম এতিয়া অসুৰ আহি কৃষ্ণৰ ভয়ত পলাল।
পুতনা। এতিয়া পুতনাক বধ কৰা হ'ল। ভাল ভাল তথাপি শ্ৰীকৃষ্ণক দৰ্শন নাপালো। এতিয়া শ্ৰীকৃষ্ণই যে অঘাসুৰক মাৰিছিল সেই খণ্ডটিকে কৰো দিয়া। হয় হয় সখী, সেই খণ্ডটিকে কৰো দিয়া। নৃত্য এতিয়া সেকেন্ড টাইম অসুৰৰ প্ৰৱেশ হৈছে।
মোবাইলৰ ভিতৰত সোমাই পৰিছে। থাৰ্ড টাইম অসুৰৰ প্ৰৱেশ। এতিয়া অসুৰক এইবাৰ বধ কৰা হ'ব, গতিকে ভিডিঅ'টো চাই যাওক, স্কিপ নকৰি। এতিয়া অসুৰ আৰু কৃষ্ণ একদম পুৰা ষ্টেজৰ পৰা নামি আহি তাৰপিছত ৰভাৰতলিৰ পৰাও ওলাই আহিছে ৰাস্তালৈকে। মানে দুয়োৰে যুদ্ধ চলি আছে আৰু কৃষ্ণই অসুৰক খেদি খেদি লৈ গৈ আছে। এতিয়া অসুৰ বধ হৈ গ'ল। আমাৰ কৃষ্ণ নাচি নাচি ভাগৰ লাগি গ'ল তাইৰ। ভাগৰত পৰিছে। প্ৰিয়ংকা অসুৰ চকুৰ মাৰিলে এতিয়া আমি যাওঁ আৰু যাবলৈ ওলাইছোঁ। এতিয়া অসুৰ মাৰা আজি ফাৰ্ষ্ট টাইম চালোঁ। বাই বাই।